সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি কেইবাদিনৰ পাছত পুনৰবাৰ তোমালোকৰ মাজলৈ আহিছো ভালে আছা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় মনত আছে যোৱাটি খণ্ডত আমি বিহু আদৰণি কবিতাটিৰ বিস্তৃত আলোচনা কৰিছিলো আজিৰ খণ্ডত আমি এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম যোৱাটি খণ্ডত 3 নম্বৰ প্ৰশ্নোত্তৰলৈকে আমি আলোচনা কৰা হৈছিল আজি আহা আমি তাৰ পাছলৈ যাম 4 নম্বৰ প্ৰশ্ন আছিল 4 নম্বৰ প্ৰশ্ন ক ছটাই বুলি কবিয়ে কাক কৈছে ছটাই বুলি কবিয়ে চত মাহক কৈছে খ নম্বৰ প্ৰশ্ন কবিতাটিত জেতুকা থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে কবিতাটিত জেতুকা থেৰেজুৰ লগতে বৰহমথৰি অনাৰ কথা কোৱা হৈছে পাছৰ প্ৰশ্ন মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কোৱা হৈছে মাখিয়তী আৰু তৰাৰ পঘাৰে ঘৰৰ আগচালি জুৰি পেলোৱাৰ কথা কোৱা হৈছে ইয়াৰ পাছৰ প্ৰশ্ন বাহত সাত কিহেৰে হজালে বাহত সাত হালধি থেকেৰা বেঙেনা ইত্যাদিৰে সজোৱা হৈছিল 15 নম্বৰ প্ৰশ্ন বায়ে খোপালৈ বুলি কি ফুল আনিলে বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌৰ ফুল আনিছিল প্ৰথম ছ কবিয়ে ছটাইক কি বুলি কাবৌ কৰিছে কবিয়ে ছটাইক কাবৌ কৰিছে যে পলম নকৰি যেন হেপাহৰ বিহুটিক আমাৰ মাজলৈ লৈ আহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পাছৰ প্ৰশ্নলৈ যাম 5 নম্বৰ প্ৰশ্ন হৈছে কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা এবাৰ আহা আমি কবিতাৰ কথাখিনি আলোচনা কৰোঁ ইয়াৰ উত্তৰত আমি এনেদৰে ক'ব পাৰোঁ যে কবি মিত্ৰদেৱ মহন্তদেৱৰ বিহু আদৰণি কবিতাটোত অসমৰ চোতাললৈ বহাগ আগমনিৰ লগে লগে এক উখল মাখল ৰূপ প্ৰতিফলিত হৈছে অসমীয়া সমাজৰ বিভিন্ন লোকাচাৰ আৰু প্ৰকৃতিৰ সৈতে মানুহৰ যি নিবিড় প্ৰেম তাক কবিতাটিত এনেদৰে কবি অংকন কৰিছে কবিৰ ভাষাত হেপাহৰ ৰঙালী আহিব আহিব বুলি সকলোখিনি সা সামগ্ৰী যোগাৰ কৰি পদূলি মুখত বাট চাই চাই কবিৰ আমনি লাগি গৈছে দুহাতৰ জেতুকা খাবৰ বাবে পকা থেৰেজু ওঠ বোলাবলৈ বৰহমথৰিৰ কোমল কুঁহি বা থুৰি গৰু বিহুৰ বাবে মাখিয়তী পাত তৰাৰ পঘা হালধি থেকেৰা বেঙেনাৰে তৈয়াৰী কৰা বাঁহৰ চাট ইত্যাদি সকলো সমাহাৰ সাজু কৰা হৈ গ'ল ৰঙালীক ৰং দিবলৈ ঢোল টকা পেঁপা সুন্দৰ ৰূপত সাজু কৰি ঘৰৰ আলি পদূলি নিকা কৰা হ'ল কবিৰ আইতাকেও ভমকা ফুলীয়া শালৰ গামছা কাটি উলিয়ালে বায়েকৰ খোপাৰ ৰংচঙীয়া কপৌ ফুলো যোগাৰ হ'ল কেৱল ৰঙালী আহিবৰ বাকী আনফালে কবিৰ দেউতাকে বহল পাতেৰে সৈতে নাহৰৰ ডালি যুগুতাই আনিলে খুৰীয়েকে তিল গুড় দিহা কৰি পিঠা প্ৰস্তুত কৰিবলৈ মজিয়াত খোলা পাতিলে নতুন বছৰটিক আদৰাৰ লগতে ঈশ্বৰ আৰু গুৰুজনাক সেৱা জনোৱাৰ মানসেৰে কবিৰ আইতাকে থাপনাৰ আগ মচি সেন্দুৰ হেন ৰঙা কৰি ৰাখিছে সেয়ে আৰু বিলম্ব নকৰি খুৰীয়া পেঁপাতি বজাই ৰঙালীক আদৰি আনিবলৈ কবিয়ে চত মাহটিক কাতৰ আহ্বান জনাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা আমি পাছৰ প্ৰশ্নলৈ যাওঁ 6 নম্বৰ প্ৰশ্ন বাক্য ৰচনা কৰা জেতুকা ভমকা আঁচু হাল দিহা এই শব্দকেইটাৰ আমি সুন্দৰভাৱে আগৰ খণ্ডত আলোচনা কৰিছো তোমালোকে শব্দকেইটিৰ পৰা এটি বাক্য নিজে ৰচনা কৰিবলৈ এটা বাক্য প্ৰস্তুত কৰিবলৈ যত্ন কৰিবা হওক আমি তাৰ পাছৰ প্ৰশ্নত আলোচনা কৰোঁ আহা লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা
ইয়াত কেইবাটাও শব্দ দিয়া হৈছে খুৰী আইতা বাইদেউ আই পিতাই ককাই শাহু ননন্দ আৰু জোঁৱাই এই শব্দকেইটাৰ ভিতৰত পুলিংগ হ'ব চোৱা পিতাই ককাই আৰু জোঁৱাই স্ত্ৰীলিংগৰ ভিতৰত হ'ব খুৰী আইতা বাইদেউ আই শাহু ননন্দ আমি এতিয়া পাছৰ প্ৰশ্নলৈ যাম তলৰ শব্দবোৰ বহুবচনত প্ৰকাশ কৰা এই শব্দকেইটা হৈছে ককাই গামোচা মানুহ পিঠা বাইদেউ ককাই শব্দ আমি যদি বহুবচনত প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়া হ'ব ককাইহঁত বা ককাইসকল গামোচা শব্দৰ বহুবচন হ'ব গামোচাবোৰ মানুহ শব্দটোৰ বহুবচনত আমি ক'ব পাৰোঁ মানুহবোৰ পিঠা পিঠাবোৰ বাইদেউ বাইদেউহঁত বা বাইদেউসকল 9 নম্বৰ প্ৰশ্ন অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা ইয়াত একেধৰণৰ উচ্চাৰণৰ কেইটামান শব্দ দিয়া হৈছে তোমালোকে বানানবিলাক লক্ষ্য কৰিবা টকা টকা ইয়াত টকা শব্দ মূৰ্ধন্য ত কত আকাৰ টকা টকা শব্দৰে আমি কি বুজিম যে মুদ্ৰা আমি মূল্য দিবৰ বাবে যি বিনিময়ৰ সলনি ব্যৱহাৰ কৰোঁ তাক টকা বুলি কোৱা হয় তাৰ পাছতে মূৰ্ধন্য ত কত আকাৰ টকা এই একেটা বানানৰে দুটা ৰূপ এটা টকাৰ অৰ্থ হৈছে আমাৰ বাহৰ টকা যাক আমি বিহু কৰিবৰ বাবে বাদ্য হিচাপে ব্যৱহাৰ কৰোঁ বাহৰ টকা তাৰ পাছত বাট বট আকাৰ দন্ত্য ত বাট আৰু বট আকাৰ মূৰ্ধন্য ত বাট বট আকাৰ দন্ত্য ত বাট অৰ্থাৎ আমি বাট মাছৰ কথা বুজিম বা বাট বুলি কওঁতে আমি বুজিব লাগিব যে মহুৰা ফুৰুৱাৰ কথা কোৱা হৈছে মহুৰা বাট মহুৰা ফুৰুৱা ঠিক একেধৰণে বট আকাৰ মূৰ্ধন্য ত বাট এটো হৈছে ৰাস্তা বা পথ আমি আকৌ অৰ্থৰ পাৰ্থক্য চাম দন্ত থত আকাৰ ল থাল থাল হৈছে আমাৰ আমি আহাৰ খাবৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ বাচন থালি আৰু মূৰ্ধন্য থত আকাৰ ল থাল ইয়াৰ অৰ্থ হৈছে গছৰ থাল বা ঠেঙুলি জুৰি বৰ্গীয় যত হস্ৰকাৰ ৰথ হস্ৰকাৰ জুৰি জুৰি মানে হৈছে বিয়পি থকা এটা বিস্তীৰ্ণ অঞ্চল বিয়পি থকা কোৱা হয় জুৰি আনহাতে সেই একে বানানৰে জুৰি শব্দৰ আন এটি অৰ্থ হৈছে পাহাৰৰ পৰা বৈ অহা পানীৰ এটি নদী সদৃশ সৰু আকৃতি জুৰি ইয়াৰ পিছত আহা আমি 10 নম্বৰ প্ৰশ্নলৈ যাম ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে 10টা বাক্য লিখা আমি বিহু সম্পৰ্কে আগৰ খণ্ডত বিস্তৃতভাৱে আলোচনা কৰিছো তথাপিও আমি কেইটামান বাক্য তোমালোকৰ সুবিধাৰ্থে ইয়াতে কৈ দিব বিচাৰিছো যে বিহু হৈছে অসমীয়া জাতিৰ বাপতিসাহন বিহু শব্দৰ অৰ্থই হ'ল মৰম স্নেহৰ আদান প্ৰদান এই বিহু উৎসৱটি বিশেষকৈ প্ৰকৃতিৰ বাৰেৰহণীয়া ৰূপৰ অনুপম প্ৰকাশ আৰু অসমীয়া জনজীৱনৰ কৃষি কৰ্মৰ লগত উতঃপ্ৰোতভাৱে ই জড়িত এই বিহু তিনিটা বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু এই তিনিটা বিহুৰে একোটা নিজস্ব বৈশিষ্ট্য আছে বহাগ বিহুৰ বৈশিষ্ট্য হৈছে গো সেৱা কাতি বিহুৰ বৈশিষ্ট্য হৈছে তুলসী সেৱা আৰু মাঘ বিহুৰ বৈশিষ্ট্য হৈছে অগ্নি সেৱা বহাগ বিহুত আমি
গৰু গা ধোৱাৰ লগতে গৰুক সেৱা কৰাৰ লগতে নানা ৰং ৰহস্যৰে আমি বিহু উদযাপন কৰোঁ। বাঁহৰ টকা, ঢোল, পেঁপা, গগনা ইত্যাদি বিভিন্ন বাদ্যযন্ত্ৰ লৈ আমি বহাগ বিহু বা ৰঙৰ উৎসৱ ৰঙালী বিহুক উদযাপন কৰোঁ। কাতি বিহুত আমি তুলসীক সেৱা জনাওঁ। মাঘ বিহুত আমি মেজি জ্বলাওঁ। অগ্নিক সেৱা কৰাই হৈছে এই বিহুৰ মূল বৈশিষ্ট্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি পাছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা। তোমালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ অঞ্চলত কেনেধৰণে ৰঙালী বিহুটো উদযাপন কৰা তোমালোকে নিজৰ ভাষাৰে দুটিমান বাক্য লিখিবলৈ যত্ন কৰিবা হওক। ইয়াৰ পাছত দলত আলোচনা কৰি তলৰ বস্তু কেইপদেৰে আমি কি কি কৰোঁ লিখা। ক নম্বৰ আহিল জেতুকাপাত। জেতুকাপাতেৰে আমি কি কৰোঁ? আমি দুহাত দুভৰিত ৰং সানিবৰ বাবে, হাতৰ আৰু ভৰিৰ নখত ৰং বোলাবৰ বাবে আমি জেতুকাপাত ব্যৱহাৰ কৰোঁ। বৰহমথুৰি। বৰহমথুৰি হৈছে এবিধ উদ্ভিদ যাৰ কোমল কুঁহি বা থুৰিৰ জৰিয়তে সেই থুৰিটো অসমীয়া তিৰোতাই ওঠত ৰং সানিবৰ বাবে, ৰং বোলাবৰ বাবে ব্যৱহাৰ কৰে। পঘা। আমি গৰুক বান্ধিবৰ বাবে যিডাল ৰছী ব্যৱহাৰ কৰোঁ তাক পঘা বুলি কোৱা হয়। কপৌ ফুল। নাচনীৰ খোপা শুৱনি কৰিবৰ বাবে আমি কপৌ ফুল খোপাত পিন্ধোঁ। বিহুৱান। জ্যেষ্ঠজনক সন্মান জনাবৰ বাবে আৰু প্ৰিয়জনক মৰম যাচিবৰ বাবে বিহুৱান বিহুটিত ব্যৱহাৰ কৰা হয়। মাখিয়তী। গৰুৰ গাত পৰা মাখি আমি খেদিবৰ বাবে মাখিয়তীৰ পাত ব্যৱহাৰ কৰোঁ। এতিয়া আহা 13 নম্বৰ প্ৰশ্ন। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোন কেইবিধ বাদ্য বিহুগীত বা বিহু নাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা। চোৱা, পেঁপা আমি বিহুত ব্যৱহাৰ কৰোঁ। গগনা বিহুত ব্যৱহাৰ কৰা এবিধ বাদ্য। ঢোল আমি বিহুত ব্যৱহাৰ কৰোঁ। হাৰমনিয়াম আমি বিহুত ব্যৱহাৰ নকৰোঁ। খোল বিহুত ব্যৱহাৰ কৰা নহয়। সুতুলি মাটিৰ এবিধ বাদ্য, মাটিৰে তৈয়াৰ কৰা হয়, ইয়াক আমি বিহুত ব্যৱহাৰ কৰোঁ। তাল বিহুত ব্যৱহাৰ কৰা সামগ্ৰী, তোমালোকে ইয়াতে নিশ্চয় চিনি পোৱা। ঢাক ইয়াক বিহুত ব্যৱহাৰ কৰা নহয়। টকা, বাঁহৰ টকা ইয়াক বিহুত ব্যৱহাৰ কৰা হয়। গীটাৰ বিহুত এই বাদ্য ব্যৱহাৰ কৰা নহয়। এতিয়া আমি জানো আহা মঘাই ওজা অসমৰ এজন বিখ্যাত ঢোলবাদক। মঘাই ওজা অসমৰ গণসাংস্কৃতিক জগতখনৰ এক উজ্জ্বল প্ৰতিভা। 5 বছৰ বয়সতে পিতৃক হেৰুৱাই মঘাই ওজা নিথৰুৱা হৈ পৰিছিল। ফলত তেনে কম বয়সতে তেখেতৰ শিক্ষা জীৱনৰ ওৰ পৰে। জীৱন নিৰ্বাহৰ বাবে তেখেতে প্ৰথমে যোগালী কামত সোমাই তাৰ ধনেৰে এটা ঢোল কিনি ঢোল বাদনৰ যাত্ৰাত তেওঁ প্ৰথমটো খোজ আগবঢ়াইছিল। মঘাই ওজাই ঢোলৰ শিক্ষা লৈছিল ঢুলীয়া ডিম্বেশ্বৰ গগৈৰ পৰা। প্ৰসিদ্ধ শিল্পী হেমাংগ বিশ্বাসে মঘাই ওজাক 50ৰ দশকতে সাংস্কৃতিক জগতখনলৈ উলিয়াই আনি জনমানসত প্ৰতিষ্ঠা কৰিছিল। দৰিদ্ৰতা আছিল তেখেতৰ আজন্ম লগৰী। তেওঁ খুব দৰিদ্ৰ ঘৰৰ আছিল। আৰ্থিক সংকটে তেখেতক সংস্কৃতি সাধনাৰ পৰা কেতিয়াও বিৰত কৰিব পৰা নাছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি 15 নম্বৰ প্ৰশ্নলৈ যাম। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা। মিচিং জনগোষ্ঠীয়ে পালন কৰা উৎসৱৰ নাম হৈছে আলি আই লৃগাং আৰু পৰাগ।
বড়ো জনগোষ্ঠীয়ে পালন কৰা উৎসৱবিলাক হৈছে খেৰাই পূজা, ৰাভাসকলে পালন কৰা উৎসৱ হৈছে বাইখু আৰু ফৰক্ৰান্তি, তিৱাসকলে পালন কৰা উৎসৱ হৈছে চাগ্ৰা মিছাও বানচাৱা, কাৰ্বিসকলে পালন কৰা উৎসৱ হৈছে সজুন বা শৰক পূজা, চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱ হৈছে কৰম পূজা আৰু টুচু পূজা, নেপালী সম্প্ৰদায়ে পালন কৰা উৎসৱ হৈছে তিজ, তিহাৰ আৰু ভাইফুটা। এতিয়া আমি তাৰ পাছৰ প্ৰশ্নলৈ যাম। 16 নম্বৰ প্ৰশ্ন, সৰু সৰু দলত ভাগ হৈ বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা। ইয়াত এখন তালিকা দিয়া হৈছে, তালিকাখনত বিভিন্ন আখৰ তোমালোকৰ বাবে দিয়া হৈছে। এই বিভিন্ন আখৰসমূহ সংলগ্ন কৰি বা বৰ্ণসমূহ সংলগ্ন কৰি তোমালোকে অৰ্থ থকা অৰ্থপূৰ্ণ একোটা শব্দ লিখিব লাগে। ইয়াত বহু শব্দ তোমালোকে লিখিব পাৰিবা। ইয়াৰে দুটামান শব্দ আমি ক'ব পাৰোঁ, বিহু, পাভ, দৰা, ৰিগাং, কচু, শাক, পূজা ইত্যাদি বিভিন্ন ধৰণৰ শব্দ আমি প্ৰস্তুত কৰিব পাৰোঁ। তোমালোকে যত্ন কৰি ইয়াৰ পৰা কিছু শব্দ লিখিবলৈ চেষ্টা কৰিবা। এতিয়া আহিল 17 নম্বৰ প্ৰশ্ন, বহাগত ৰঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু। প্ৰতিটো বিহুতে প্ৰকৃতিয়ে বেলেগ বেলেগ ৰূপ লয়। বহাগ মাহত প্ৰকৃতিয়ে কেনে ৰূপ লয় দলত আলোচনা কৰি বৰ্ণনা কৰা। আমি কবিতাটিত বহাগ বা ৰঙালীৰ সময়ত প্ৰকৃতিৰ কেনে ৰূপ হয় তাৰ কিছু আভাস পাইছোঁ। তোমালোকৰ সুবিধাৰ্থে আমি দুটামান কথা ইয়াতে ক'ব বিচাৰিছোঁ যে বহাগ মাহত প্ৰকৃতিয়ে এক অনন্য ৰূপ ধাৰণ কৰে। বহাগ বা বসন্তৰ আগমনিৰ লগে লগে প্ৰকৃতিয়ে নহাজেৰে কুঁহি পাতেৰে ধৰণীখন সেউজীয়া কৰি তোলে। গছত কুঁহি পাতৰ লগে লগে নানা ৰঙৰ ফুলবোৰ ফুলি উঠে। বিভিন্ন চৰাই চিৰিকটি কুলি কেতেকীৰ সুৱদি মাতে প্ৰকৃতিক এক মনোমোহা ৰূপ প্ৰদান কৰে। ইয়াৰ পাছত বিহুগীত সংগ্ৰহ কৰি নিজৰ নিজৰ বহীত লিখা। তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ অঞ্চলৰ কিছু বিহু গীতৰ অংশ বা বিহুগীত লিখিবলৈ যত্ন কৰিবা। আমাৰ ফালৰ পৰা থোৰতে এটি বিহুগীতৰ অংশ তোমালোকৰ বাবে আগবঢ়াইছোঁ। সৌ নীলা পথাৰত ঘিলাই ধানে ডালে, ঘিলা চকলীয়া মুঠি, উঠিও নেদেখোঁ বহিও নেদেখোঁ, চাওঁৱে ছটিয়নাত উঠি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে আমাৰ পাঠটিৰ সামৰণি পৰিছে। তোমালোকে পাঠটিৰ প্ৰশ্নসমূহ আয়ত্ত কৰিবলৈ যত্ন কৰিবা। তোমালোকলৈ পুনৰবাৰ মৰম আৰু শুভেচ্ছা জনাই আমি আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।